নমস্কাৰ। ত্ৰয়োদশ ত্ৰিবাৰ্ষিক শিশু সমাৰোহৰ সন্মানীয় সম্পাদক আৰু সভাপতি মহোদয়, ডিব্ৰুগড় জিলা আৰু ৰাজ্যিক সদস্যসকল আৰু বিভিন্ন মইনা পাৰিজাতৰ কৰ্মকৰ্তা তথা মোৰ মইনা বন্ধুসকল, মই ডিব্ৰুগড় আঞ্চলিকৰ ৰূপজ্যোতি শাখা মইনা পাৰিজাতৰ মইনা। পোনপ্ৰথমে মই ডিব্ৰুগড়ৰ আঞ্চলিক মইনা পাৰিজাতৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আজি মোক শাৰীৰিক ব্যায়াম প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ সুযোগ দিছে। আজিৰ দিনটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। অসমীয়াত এষাৰ কথা আছে যে স্বাস্থ্যই পৰম ধন, সুস্বাস্থ্যৰ অবিহনে সুচিন্তা কৰা অসম্ভৱ। অতীতৰ ঋষিমুনিসকলে মনৰ উৎকৰ্ষ সাধনৰ বাবে প্ৰাণায়াম, ধ্যান আদিৰ চৰ্চা কৰিছিল, যাৰ দ্বাৰাই অফুৰন্ত শক্তিৰ অধিকাৰী হোৱাৰ লগতে অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। শাৰীৰিক ব্যায়াম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো আমাৰ মইনা পাৰিজাতৰ বাবে প্ৰথম অভিজ্ঞতা। শাৰীৰিক ব্যায়ামে আমাৰ কেৱল মন আৰু শৰীৰ সঠিকভাৱে ৰখাটোৱেই নহয়, ইয়াৰ পৰা আমি নৈতিক শিক্ষাও লাভ কৰিব পাৰোঁ, যেনে নিয়মানুৱৰ্তিতা, সহনশীলতা আদি মহৎ গুণবোৰ, যিবোৰে আমাক ভৱিষ্যতে জীৱন গঢ়াত সহায় কৰিব বুলি মই অনুভৱ কৰিছোঁ। আজিৰ প্ৰতিযোগিতাৰ যুগত তিষ্ঠি থাকিবলৈ হ'লে মানসিক স্তৰৰ উন্নতি ঘটোৱাৰ লগতে শাৰীৰিক দিশতো সুস্থ আৰু সুঠাম হিচাপে গঢ় দি ল'ব লাগিব। যিসকলে ভালদৰে উপলব্ধি কৰিছিল যে মন আৰু শৰীৰ সঠিক দিশত উন্নতি হ'লেহে মানুহৰ মনৰ প্ৰজ্ঞাৰ দুৱাৰ মুকলি হ'ব। সেয়েহে এনে উদ্দেশ্য আগত ৰাখিয়েই গ্ৰীকসকলে অলিম্পিক খেল আৰম্ভ কৰিছিল বুলি অনুমান কৰিব পাৰে। ইয়াকে কৈ মই আজি শাৰীৰিক ব্যায়াম প্ৰতিযোগিতা উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।